নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ গৈ আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চকুৰ হস্পিটেল বেলতলালৈ লৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু মই গৈ আছোঁ জালুকবাৰীৰ পৰা লখৰা হৈ বেলতলা তিনিআলিলৈ। আপোনালোকে চাই থাকক উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চকুৰ হস্পিটেল শংকৰদেৱ নেত্ৰালয়। আৰু আপোনালোকে গুৱাহাটীৰ ৰাজপথ চাই থাকক, গুৱাহাটীৰ ৰাজপথৰ ট্ৰাফিক জামসমূহ কেনেধৰণৰ, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চকুৰ হস্পিটেল শংকৰদেৱ নেত্ৰালয়লৈ লৈ গৈ আছে আপোনালোকক, আৰু আপোনালোকে চাই থাকক। আৰু মোৰ চেনেলটো তেনেই নতুন, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগত এইটো ৰেড লাইট জ্বলিছে, আৰু ইয়াতে ৰখিব লাগিব, কিমান ছেকেণ্ড ৰখিব লাগিব চাব লাগিব। চব সেইবিলাক ট্ৰাফিক অন কৰিছে, 26 ছেকেণ্ড আমি চিৰাব লাগিব ইয়াতে। আৰু চাই থাকক। ফাইনেলি আহি পালোঁ শংকৰদেৱ নেত্ৰালয়ৰ গেটৰ সন্মুখত, আৰু লাহে লাহেকৈ শংকৰদেৱ নেত্ৰালয়ৰ ভিতৰলৈ গুচি যাম। এইখনেই হ'ল গেট শংকৰদেৱ নেত্ৰালয়ৰ ছেকেণ্ড গেট। এইখনেদি কাৰ সোমাব পাৰে, কিন্তু আমাৰ পাৰ্কিং নথকাৰ বাবে আমাক সোমাব দিয়া নাই পাৰ্মিশ্যন, গতিকে আমি খোজকাঢ়ি ভিতৰলৈ গৈ আছোঁ। আৰু বলক তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চকুৰ হস্পিটেল শংকৰদেৱ নেত্ৰালয়ৰ ভিতৰলৈ। 96 বশিষ্ঠ ৰোড, গুৱাহাটী 781028। আৰু এইখন স্থাপন কৰিছিল 1994-ত। আৰু যিসকলে নেপাল নাইবা অন্য ঠাইলৈ চকুৰ চিকিৎসা কৰিবলৈ গুচি যায়, তেওঁলোকক জনাব বিচাৰোঁ যে এইখন চকুৰ হস্পিটেলৰ বেয়া নহয়, ইয়াতো চিকিৎসা কৰিব পাৰি গুৱাহাটীতে। আৰু বলক তেনেহ'লে শংকৰদেৱ নেত্ৰালয়ৰ সমূহ ভাগ দেখুৱাওঁ, চৌহদ কেনেকুৱা। আহক, গাড়ী যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চকুৰ হস্পিটেল হয়, ইয়াত বহুত ভিৰ হৈ থাকে। আহক তেনেহ'লে দেখাওঁ আপোনালোক এইফালে। আৰু এইখন হ'ল অল্ড বিল্ডিং হয় শংকৰদেৱ নেত্ৰালয়ৰ, আৰু এইটো হ'ল নিউ বিল্ডিং। আৰু ইয়াত তামোল গুটখা খাই পিট পেলা মানা আছে, এইটো প্ৰাইভেট হয় এইখন। আৰু হস্পিটেলখন বহুত ধুনীয়া হয়। চাওক, এইটো হ'ল পুৰণা বিল্ডিং এইখন, চাওক। আৰু নতুন পেচেণ্টবিলাকে এই যে নতুন বিল্ডিঙৰ এই যে ছাতিবিলাক টনাই ৰাখিছে, ইয়াৰ তলত আছে ফৰ্ম, আৰু ফৰ্মবিলাক এই যে এইবিলাক ফৰ্ম আছে, ফৰ্মবিলাক ফিল আপ কৰি ইয়াতে জমা দিব লাগিব। জমা দিয়াৰ পিছত ইহঁতে জনাব কোনটো ফ্ল'ৰত যাব লাগিব, আৰু লিষ্টটো দি কিমান নাম্বাৰ ফ্ল'ৰত যাব লাগিব, হ'লেই হ'ল। আৰু তাতে চাব, চাওক ইমান পেচেণ্ট এইবিলাক। আৰু ইয়াৰ পৰা আমি দেখুৱাম
এইটো হ'ল পুৰণা বিল্ডিং আমি আছো 4 নম্বৰ ফ্ল'ৰত আৰু চাওক 4 নম্বৰ ফ্ল'ৰৰ পৰা কেনেকা দেখিছে গুৱাহাটী চহৰখন চাওক আৰু এইটো হ'ল পুৰণা বিল্ডিং শংকৰদেৱ নেত্ৰালয়ৰ আমি আছো নতুন বিল্ডিঙৰ 4th নম্বৰ ফ্ল'ৰত চাওক সুন্দৰ লাগিছে না আৰু গুৱাহাটীখন চাওক ইয়াৰ পৰা আৰু ইয়াকে কয় গুৱাহাটী মহানগৰী চাওক কিমান বিল্ডিং এইখন হ'ল শংকৰদেৱ নেত্ৰালয়ৰ অল বিল্ডিং ইমান সুন্দৰ লাগিছেনে চাওক আৰু গুৱাহাটীখন চাওক গুৱাহাটী বিল্ডিং চাওক আৰু এইটো এটা বেলতলাৰ এটা চাইডহে চাওক কিমান বিল্ডিং ইয়াকে কয় গুৱাহাটী মহানগৰী অসমৰ ৰাজধানী চাওক সুন্দৰ ইমান দূৰলৈকে চকু গৈছে সিমান দূৰলৈকে কেৱল বিল্ডিং চাওক এইটো হ'ল ৰাজপথ সুন্দৰকৈ 2 লেন যুক্ত চাওক ধুনীয়া লাগিছে ইয়াৰ পৰা চাই আৰু মানুহবিলাক তলত কিমান সৰু লাগিছে হয়নে আৰু এতিয়া শংকৰদেৱ নেত্ৰালয়ৰ পুৰণা বিল্ডিঙৰ ভিতৰলৈ লৈ যাম চাওক ইয়াত কেনেকা মানুহ আছে এইটো বিল্ডিঙত তাকে দেখুৱাম শংকৰদেৱ নেত্ৰালয় হয় তেনেহ'লে শংকৰদেৱ নেত্ৰালয়ৰ পুৰণা বিল্ডিঙৰ ভিতৰলৈ বলক আমি যাম 2nd ফ্ল'ৰ ইয়াতে লিফ্টখন দেৰি হ'ব গতিকে আমি খোজকাঢ়ি আহিলোঁ চাওক 1st ফ্ল'ৰৰ পৰা কেনেকুৱা লাগে চাওকচোন আৰু ইয়াতে থাকিব দিয়া নাই হাউলি আৰু আমি যাম 2nd ফ্ল'ৰ 2nd ফ্ল'ৰত কৰা হয় চকু পৰীক্ষা নিৰীক্ষা আৰু আমি ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব